ওটা কি খাইছা আমাক দিবি নেকি অলপমান একদম বিখ্যাত ভিৰ বিখ্যাত সদা আছো আগান যাও ভাল লাগছে না Hey guys, আজি আমি যাই আছো জগদ্ধাত্ৰী পূজা চাবলৈ ন ইয়াত তো আপোনালোকে জানে কোনে কোনে চাইছে ফাৰ্ষ্টতে কমেণ্ট কৰি দিয়ক তো আমি এতিয়া যাই আছো আপোনালোকে দেখুৱাম কেনেকুৱা কি এতিয়া আমি ইয়াত মোটামুটি বাজিল 8টা বাজিল আৰু মোটামুটি 8টা বজাত যাই আছো 8টা বজাৰ পৰিৱেশ কেনেকুৱা জগদ্ধাত্ৰী পূজাত তো আপোনালোকে সকলোখিনি দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব ইফালে ৰেডি বাবা ৰেডি আমাৰ পাণ্ডৱ মাহা হয় ৰেডি আমি ৰেডি ফাইনালি আমি আহিলো পূজা মণ্ডলে ইফালে পূজাত দেখুৱাই আছো কেনেকুৱা কি ৰেডি তো গাইছ ইয়াতে বঢ়িয়াকে ফিচাৰী হৈ আছে তো ফিচাৰীৰ ব্যৱস্থা কৰা হৈছে তো ফিচাৰী হৈ আছে ইয়াতে আইডি এখানে এটা বহুত ভাল লাগে এটা কিবা চলি আছে খাই লং কি চলি আছে তো গাইছ ইয়াতে বঢ়িয়াকে কিবা নৃত্য চলি আছে তো কি বুলি কয় ভালকৈ নাজানো তো ভাল লাগিছে চাই তো আপোনালোকে চাওক কেনেকুৱা কি তো ভালকৈ নাজানো আৰু কি চলি আছে ইয়াতে তো আপোনালোকে নিজে চাই লওক আৰু এনেকৈ আমি বঢ়িয়াকৈ অলপমান নৃত্য চাই পেলাই বঢ়িয়াকৈ সেৱা চেৱা অলপমান কৰি লোৱাৰ দৰে আৰু তো আপোনালোকে বঢ়িয়াকৈ সেৱা চেৱা কৰি লওক আৰু তো এতিয়া বেলেগ আৰু কি কি আছে ইয়াতে পূজাত তো পৰিস্থিতি সকলো পৰিস্থিতি দেখুৱাই আছোঁ তো আপোনালোকে চাই থাকক মানে গাইছ কথাটো এনেকুৱা ধৰণৰ হ'ল তামাম মানুহ বুলি ক'লোঁ তামাম মানুহ তো বিখ্যাত বুলি ক'লোঁ তো ইফালে গেটটো আমাৰ তো মণ্ডপৰ কাষৰ গেটটো এইটো তো মানুহৰ ভিৰত মানে বিখ্যাত একদম গৰম লাগি গৈছে পুৰা একদম তো চাই থাকক সম্পূৰ্ণ চাব ভিতৰত তো গাইছ আজি নৱমী কালি দশমীত ক'ত উঠা কটাব আপোনাক দেখুৱাই আছোঁ হেল্ল' চাওক এইটো পুখুৰীটো হয়তো চিনি নাপায় ইয়াতে কালি থিয়েটাৰ চলি আছে আৰু থিয়েটাৰ তামাম মানুহ ফাৰ্ষ্টটোহে ছেকেণ্ডটো আমি নাচাওঁ আজি চাবৰ ইচ্ছা আছিল নেকি থিয়েটাৰ নাই বঢ়িয়া থিয়েটাৰ চাই কেনে লাগিল আমাৰ মানে একদম বিখ্যাত ভিৰ বিখ্যাত মিনা বজাৰত দোকান লাগিব আমি সাৰ কৰোঁ কেইটকা হ'ব না গাইছ ভাল লাগছে না না কেইটকা লাগব এই দূৰত 120 টকা লাগলে বঢ়িয়া হ'ব দে ইথানে সেৱা কৰিব হোৱা নাই আশীৰ্বাদ দিছোঁ বাবা সদা আছোঁ আগান যাব বহুত ভিৰৰ মাজৰ পৰা আহিলোঁ ইফালে হৰা আছিল অ' বাবা ক'ত হৰা আছিলি তই পানী গৈছিলি হৰা বুলি ভাবিছিলোঁ তাৰমানে হৰা কি খাই আছা আমাক দিবি নেকি অলপমান পইচাও অনা নাই ঘৰৰ পৰা কিবা খাবৰ কাৰণে গাইছ আমি একপাক ঘূৰি আহিলোঁ কিন্তু ক'তো খালী জেগা নাপালোঁ তামাম মানুহ হয় নৈৰা তামাম মানুহ হয় বুলি ক'লোঁ পূজা দিন কি খোৱাবি আজি মই পূজা চাব আহিছোঁ কি চলিব এতিয়া ইয়াতে কি চলিব পাতি কেতিয়া নব কি বুলি কয় সিহঁতক বম্বে গলা বুলি কয় বোলে এতিয়া বানা ৰেডি এই চাৰ দহটা খাব নাপালে কেনে লাগিছে টেঙা ভাল লাগে খাই কিনে বেয়া লগা নাই খালি অলপ টেঙা আইচক্ৰীম খাইছা বঢ়িয়া দাদা কেনে লাগছে পূজা চাই মজা লাগছে বোলে হাই পূজা চাই কেনে লাগছে বঢ়িয়াকৈ ফুচকা খাই দিলোঁ গাইছ তামাম খাচি কিন্তু বেয়া খাচি কত কেনে লাগছে পূজা চাই বঢ়িয়া গুল দিবি আমাক পপকৰ্ণ খোৱালা এনাৰ পৰা কি খুৱাবি মোক তই ঘৰত নাযাওঁ ঘৰত পি খুৱাব তই নোখোৱা আপি চাচা নে পূজা চাচা আপি চাচা দে আৰু গাইছ কি কম আৰু চাহ যাই যি চাই থাক পূজা চাই কেনেকুৱা লাগিল মেইন পাঁচটা জনাইছি কেনেকুৱা লাগিল পূজা চাই মানে এতিয়া ইয়াক খাব যাই আছো তাৰমানে ভূতলাই এটা জিলাপি পাকে আছো আৰু এইফালে মিঠাই চিঠাই লৈ ল'লা পাৰ্টি চাবি নেকি মানুহ ভাই কি বহি লৈছো চাই কিনে আহিলো এতিয়া কথা হ'ল পূজা মানে পূজাখন এনেকুৱা ধৰণৰ হৈছে তাৰমানে মানুহ তামাম মানুহ বেছি
এতিয়া কথাটো হ'ল কি আমি আৰু মানুহ চাৰ দৰে হ'ল আৰু পূজাখন বিশেষ একো নাই মানে দুৰ্গা পূজাৰ দৰে হয় আৰু লগতে আমাৰ মাৰৰ লগতো মিলে আৰু আমি এনেকৈ চাই হ'লেও আপোনালোকক দেখিলে কি চালোঁ আমি তো মানুহ চাৰ দৰে হয় আমাৰ মানুহ ভিৰ চাৰিও চাইডে অকল মানুহে মানুহ তো এনেকৈ আমি পূজাখন চাই আহিলোঁ জগৰজাত্ৰী পূজা তো ভাল লাগিল তো আপোনালোকক নৰ্মেলকৈ আপোনালোকক দেখুৱালোঁ যি পাৰিলোঁ তো লাইক কমেণ্ট কৰি দিব তো কি চলি আছে এতিয়া পাতি চাহ মাহ যাই আছে এতিয়া আমি আৰু ঘৰত যাম দে আমি পাতি নাপাওঁ